কবিতাৰ শিৰোনাম ৰিজাল্ট। ৰিজাল্ট বেয়া হ'ল বুলি দুখ নকৰিবি শুনাই, অহাবাৰ ভালকৈ পঢ়ি পৰীক্ষাটো আকৌ এবাৰ দিবি। মেট্ৰিক ফেইলাৰ বুলি তোক কোনোবাই হাঁহিব, হাঁহকচোন দে শুনাই। শুনা নাই জানো আধাতে পৰীক্ষা এৰি ক্ৰিকেট খেলিবলৈ দৌৰি যোৱা ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰৰ কথা? শুনিছনে তই পৰীক্ষাৰ পেপাৰ ফালি গানকেই বুকুত বান্ধি গানেৰেই হৃদয়ত স্থান লোৱা সাৰ্থৱজনৰ কথা? ৰিজাল্ট বেয়া বুলি দুখ নকৰিবি, নেলাগে এইবাৰ তই পঢ়িবলৈ যাব নাহৰৰ নিৰিবিলি দেশত। নেলাগেচোন এইবাৰ তই যাব কৃষ্ণচূড়াৰ পাতত লিখিবলৈ তোৰ প্ৰেমৰ কাহিনী। অহাবাৰ ভালকৈ পঢ়ি পৰীক্ষাটো আকৌ এবাৰ দিবি। চাবিচোন শুনাই, অহাবাৰ তই ভাল ৰিজাল্ট কৰিবি। মানুহবোৰে কি কয় ক'বলৈ দিবি, কথাবোৰ অনুভৱ ছাৰৰ দৰে মানুহকহে কবি। এইবাৰ ৰিজাল্ট বেয়া হ'ল বুলি দুখ নকৰিবি দেই, অহাবাৰ ভালকৈ পঢ়ি পৰীক্ষাটো আকৌ এবাৰ দিবি। ধন্যবাদ।